আজি বৰাক নদীৰ কিছু দৃশ্যাংশ মই দেখাবলৈ লৈছোঁ। এয়া দেখিছে, এয়া কৰিমগঞ্জ যোৱা ৰাস্তা হয় এইটো। তাৰপিছত এইপিনে শিলচৰ যাব পাৰি। এইটো ৰেলৱে ট্ৰেক হয়। এইখন ব্ৰিজ আছে বৰাক নদীৰ ওপৰত। এইটো বৰাক নদী হয়। ঠাইবোৰ দেখিবলৈ বহুত ধুনীয়া। চাওক, এইটো শিলচৰ যোৱা ৰাস্তা হয়। তাৰপিছত মই দেখাই আছোঁ আগৰ পুৰণা ব্ৰিজখনো দেখামগৈ। এতিয়া চাই লওক, এয়া স্ক্ৰীণত দেখিবলৈ পাইছে দলঙৰ খুঁটা। এইপিনে এইটো বৰাক নদী। আমি বৰাক নদীৰ ওপৰত থকা ৰেলৰ ব্ৰিজখনৰ ওপৰলৈ গৈ আছোঁ। এইটো বৰাক নদী, বেছি ডাঙৰ নহয়, কিন্তু নদীটো বহুত দ হয়। আৰু এই বৰাক নদীটো বাংলাদেশলৈ বৈ গৈছে। বাংলাদেশলৈ বৈ যাওঁতে মাজত দুভাগ হৈছে। কুৰুমা আৰু কুচিয়াৰা নামেৰে বিখ্যাত হৈছে। তাত কুৰুমা আৰু কুচিয়াৰা নামেৰে জনাজাত যায়। নদীটো দুভাগ হৈ ভি আখৰৰ নিচিনাকৈ বৈ গৈছে। এয়া চাওক, এইটো বৰাক নদী। আৰু এইখন হৈছে বৰাকৰ ওপৰত থকা পকী ব্ৰিজ। এইখনৰে স্থলপথৰ কাৰণে এখন দেখিছে। আৰু মই পুৰণা ব্ৰিজখনো দেখাম। আৰু এইটো হৈছে ঘাট, এইটো নাৱৰ সহায়ত অহা যোৱা কৰা হয়। এইটো চাই লওক, বৰাক নদী দেখিবলৈ বহুত ধুনীয়া হয়। চাৰিওপিনে পাহাৰ। আৰু এই যিটো স্ক্ৰীণত দেখাই আছিলোঁ মই, যে এইটো মানে সূতাটো হৈছে ব্ৰিটিছৰ দিনত বনোৱা। দেখিবলৈ সৰু, কিন্তু নদীখন এইটো সূতাৰ কথা কৈ আছোঁ মই। এই সূতাটো দেখিছে, এইটো ব্ৰিটিছৰ দিনত বনোৱা। এইটো আগৰ পুৰণা ৰেল লাইনত আছিলে, কিন্তু এই সূতাটো অকল ইটাৰে বনোৱা হয়। ইয়াত কোনো ধৰণৰ ৰড নাই। চাওক, ব্ৰিটিছৰ কিমান শক্তি আছিল। আৰু এইখন হৈছে ব্ৰিজ। এইখনৰে ত্ৰিপুৰা, আগৰতলা, মণিপুৰলৈ যিসকল ৰেল আহে, এইখন দলঙৰ ওপৰৰে আহে। আৰু চাৰিওপিনে পাহাৰ, এইবোৰ মেঘালয় পাহাৰ। এটা মনোমোহা দৃশ্য। যদি চাই ভাল লাগে ভিডিঅ'টো, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক এটা কৰিব। আৰু ইয়াত তৰজা বনাই আছে।